অধ্যক্ষ মহোদয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ আমি নিযুক্তি প্ৰদান কৰিছিলোঁ বুলি পেলাই এটা ঘোষণা কৰিছিল আৰু সেই মৰ্মে বাজেটত আমি আনিছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। সেইটো কথা অধ্যক্ষ মহোদয় মই এই সদনত স্পষ্ট কৰি দিছোঁ আৰু বিধায়ক ডাঙৰীয়াই জানে আৰু কথাখিনি তেখেতে আচলতে যিটো প্ৰশ্ন সুধিছে তাৰ উত্তৰটো ইয়াত আছে, কিন্তু তেখেতে সময়বিলাক তেখেতে দিয়াত আচলতে তেখেতে এবাৰ ক'লে যে 25 মে, এবাৰ কৈছে যে 2021 চন। মই স্পষ্টভাৱে অধ্যক্ষ মহোদয় এই সদনত ক'ব বিচাৰিছোঁ যে আমি প্ৰথম পৰ্যায়ত আমি এতিয়ালৈকে আমি প্ৰায় 41,000ৰ বেছি আমি নিযুক্তি সম্পন্ন কৰিছোঁ। অধ্যক্ষ মহোদয়, অসমৰ নিচিনা এখন ৰাজ্য, মজলীয়া ৰাজ্য, য'ত স্বাধীনতাৰ 75 বছৰ পিছত ইমান বৃহৎ সংখ্যক নিযুক্তি স্বচ্ছভাৱে অধ্যক্ষ মহোদয় কেতিয়াও হোৱা নাই। দ্বিতীয় কথা, মই হাউচত এইটো কথা অধ্যক্ষ মই স্পষ্টভাৱে কৈছোঁ যে অহা 10 মে'ৰ পৰা 20 মে'লৈকে আৰু 40,000 নতুন নিযুক্তি অসমত প্ৰদান কৰা হ'ব। অধ্যক্ষ, তাৰ পিছত যিখিনি আমাৰ থাকিব অধ্যক্ষ মহোদয়, সেই প্ৰক্ৰিয়া আমি অতি সোনকালে আমি সম্পন্ন কৰিম। অধ্যক্ষ মহোদয়, এইখন সদনতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান আৰু লগতে স্বচ্ছৰ নিকা হ'ব লাগে। অধ্যক্ষ মহোদয়, কোভিডৰ সময়ত আপোনালোকে দেখিছিল যে কোভিড মহামাৰী হোৱাৰ পিছত এই নিযুক্তি প্ৰকল্পটো আমি প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে আমাৰ কিছু অসুবিধা আহিছিল। সেইকাৰণে আমি 6 মাহ অধ্যক্ষ মহোদয় আমি এই গোটেই প্ৰক্ৰিয়াটো আমি কৰিব নোৱাৰিলোঁ। কিন্তু আপোনালোকে দেখিছে অধ্যক্ষ মহোদয়, পুলিচত আজি সম্পূৰ্ণ নিকাভাৱে আমি চাকৰি দিবলৈ সক্ষম হৈছোঁ। আজি বেটেলিয়নবিলাক সম্পূৰ্ণ নিকাভাৱে হৈছে অধ্যক্ষ মহোদয়, হেল্থত আজি নিকাভাৱে হৈছে, শিক্ষা বিভাগত নিকাভাৱে হৈছে। সেইটো অধ্যক্ষ মহোদয় সকলোকে ডাঙৰ কথা যে এই নিযুক্তি স্বচ্ছ হৈছে নাই, এই প্ৰক্ৰিয়া স্বচ্ছ হৈছে নাই, এইটোৱে সকলোকে ডাঙৰ কথা। গতিকে হাউচত এইখিনি কথা মই কৈছোঁ অধ্যক্ষ মহোদয়, আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি আকৌ আখৰে আখৰে পালন কৰা হ'ব, এইখিনি কথাকে মই আপোনাক কৈছোঁ।